নমস্কাৰ বিটিএক্স এছাম সকলোলৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ লগত চাম ফুটৰ এখন ফিল্ম যোৱা ভিডিঅ'ত আপোনালোকে চাইছিলে মোৰ লগতে একেলগে কিন্তু সেইটো প্ৰথম খণ্ড আছিলে আজি চাম দ্বিতীয় খণ্ড কাহিনীটো কেনেকুৱা হয় আপোনালোকৰ লগত ময়ো চাম আৰু আপোনালোকেও একেলগে চাব আৰু ভয় কৰিব কোনো কথা নাই কাৰণ ফুটৰ ফিল্ম সকলোৱে ভালে পায় হয়তো বহুতে ভয়ো কৰে চাবৰ কাৰণে কোনো কথা নাই আপোনালোকৰ লগত আজি লৈ আহিছোঁ দ্বিতীয় পাৰ্টটো আপোনালোকৰ লগত একেলগে চাম আপোনালোকে স্ক্ৰীণত চাই থাকিব আৰু মই মোবাইলত চাই থাকিম তেনেহ'লে চাব আহক কেনেকুৱা হয় জনাব বা কোৱান কৰি পেলাই যদি নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু এতিয়া মই মোবাইলত চাওঁ আৰু আপোনালোকে স্ক্ৰীণত চাওক প্ৰথমবাৰৰ বাবে মাতি গ'লহে নতুন ঠাই মিলিজুলি থকাটো ভাল আৰু বিপদে আপদে কাৰোবাকতো ওচৰত লাগিব তুমি যোৱা পলা তুমি যোৱা মানে এইদৰে তোমাক অকলে এৰি একো নহয় পলা মই পাৰিম আৰু অলপ সময়হে আৰু মোৰ কাৰণে তুমি সকলো বাদ দিব নালাগে সেইটো কথা নহয় মালাম মই জানো পলা তুমি জানো মোক ভাল নোপোৱা আৰু মোক ভাল পোৱা কাৰণে তুমি মোক অকলে এৰি থৈ যাবলৈ বেয়া পাইছা কিন্তু মই জানো তোমাক ভাল নাপাওঁ আৰু মোক ভাল পোৱা কাৰণে তুমি সকলোবোৰ চেক্ৰিফাইচ কৰিব নালাগে মই পাৰিম তুমি যোৱা অ'কে টেক কেয়াৰ যোৱা বাই পলা পলা মোক কোনোবাই মাৰিবলৈ কোনোবা আহিছিল পলা মই চিঞৰি দিলোঁ আৰু বেহুচ হৈ গ'ল চোৱা সেইকাৰণে মই তোমাক অকলে এৰি থৈ যাব খোজা নাছিলোঁ মই জানো তোমাৰ ভয়টো বেছি মালাম চা এইবোৰ একো নাই তুমি বেয়া সপোন দেখিছা এইবোৰ তোমাৰ মনৰ ভ্ৰম নহয় পলা ভ্ৰম নহয় সপোনো নহয় পলা মই সঁচাই দেখিছিলোঁ পলা তুমি যোৱাৰ পাছত কাৰেণ্টটো গ'ল আৰু মই ক'তা কাৰেণ্টটো যোৱাই নাছিল পলা অঁ কাৰেণ্টটো যোৱাই নাছিল বিশ্বাস হোৱা নাই কাইলৈ ওচৰৰ পাজৰৰ মানুহ সুধিলেই গম পাবা ৱালেটটো এৰি থৈ গৈছিল আৰু নিব আহি দেখিলোঁ তুমি বিচনাতে পৰি আছা মালা এই মালা কি হ'ল কি ভাবি আছা মালা আৰে মালা এই মালা মোৰ কি হৈছে পলা
মোৰ কি হৈছে বলা মোৰ 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 কি হৈছে বলা মই পাগল হৈ গৈছো গৰিমা মই কি কৰিম কি নকৰিম কাক বিশ্বাস কৰিম কাক নকৰিম অভিজিতৰ পৰাও হেল্প বিচাৰিলো সি কি ক'লে একো কৰিব নোৱাৰিলে এটা কথা ঠিক সি ফোন কৰি খবৰ লয় কিন্তু মোক সলিউশন লাগে সিম্পেথি নহয় সমাধান লাগে সহানুভূতি নহয় পলাক বেচেৰাটোলৈ বেয়াই লাগে কিমান আৰু সি মোৰ কাৰণে কষ্ট কৰিব নিজৰ আশা আকাংক্ষা ভাতি কেৱল মোৰ বাবেই হ'ব হ'ব মালা তই কথাবোৰ অলপ বেছিকৈ ভাব ভাবিবতো লাগিবই নিজৰ মানুহজনৰ কথাই যদি মই নাভাবো তেনেহ'লে কোনে ভাবিব ঠিক একেদৰে নিজৰ মানুহজনীৰ কথাওতো মানুহজনে নিজেই ভাবিব লাগিব আৰু তইতো মোক কিমান দিনে ক'ব পাৰ পিছে কবি বুলি ভবাটোও ভুল মনে মনে লাইফৰ ইমান ডাঙৰ ডিচিশ্যনটো ল'লি বেষ্ট ফ্ৰেণ্ডজনী হৈ গমকেই নাপালোঁ আজিওতো মই ফোন নকৰা হ'লেতো ক'ত গম পাওঁ নহয় গৰিমা হ'ব দে এতিয়া মই যাওঁ পলাশক আজি লগ নাপালোঁ পাছত এদিন পাম দে আৰু শুন তো গাইজ তো ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আপুনি যদি নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো আগুৱাই যাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মৰম আশীৰ্বাদ সকলোখিনি দিব চ' আৰু নেক্সট এপিছডটো আহি আছে চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেনেহ'লে লৈছোঁ বিদায় চ' ভিতৰত আকৌ লগ পাম বাই বাই